ডেকা ল'ৰাগিলাখনৰ আজিকালি দেখোন উৎপাত বেছি হৈছে গোটেই মোবাইলটোৱে চাই থাকে আৰে মোবাইলটো চাব লাগে ঐ মোবাইলৰ কাম ভাল কাম আছে মোবাইল হোৱাৰ পৰাই বহুত কথা আমাৰ ভাল হৈছে সুবিধা হৈছে কাৰণ এই তেজপুৰত এটা মানুহ আছে আগতে চিঠি দিব লাগিছিল চিঠি পোষ্ট কৰিব লাগে পোষ্ট কৰি পেলাই যাই পাওঁতে এসপ্তাহ লাগিব সি আৰু ৰিপ্লাই দিব উত্তৰ দিব তাৰপৰা আৰু এসপ্তাহ লাগিল তাৰমানে 15 দিন 20 দিন লাগে ৰিটাৰ্ণ হৈ আহোঁতে কিন্তু আজিকালি ফোন মাৰিতা হেল্ল' সি ভাত ৰান্ধি আছে দেউতা মই ভাত ৰান্ধি আছোঁ ভালে আছে না বোলে আছোঁ ৰবা ৰবাচোন আমাৰ ৰখা মোৰ হুচেল মাৰিছি আজিকালি এই এনেকৈ ভাত ৰান্ধি থাকোঁতেও খবৰটো পায় গতিকে মোবাইলৰ কামটো বহুত ভাল হৈছে এই তাতে আৰু হোৱাটছআপত যদি এখন কিবা লেটাৰ দিব লাগে বোলে কি অমুক আমেৰিকাক গেলি দিব লাগে পঠিয়ালে তাতে তেওঁ চাই পেলাই পটকৈ কপিটো উলিয়াব পাৰে অফিচিয়েলিও সুবিধা হৈছে কিমান কি হোৱাটছআপৰ কথা ইমান সুবিধা হৈছে কিন্তু আজিকালি চলিগিলখানে এলাখানটো কৰে কি কোনোবাই আৰু এনেই ধেমালিতে থাকে কোনোবাই বোলে কিবা মিছ কল দি পেলাই কোনোবা ছোৱালীৰ লগতো চিনাকি হয় বোলে কোনে ক'ত ছোৱালী কি ল'ৰাই ছোৱালীক দে ছোৱালী ল'ৰাক দেই এলাখান দি পেলাই এখন কেতিয়া লেখা তাৰোপৰি আজিকালি হেক কৰে কিবা টকা পইচা কিবা হেক কৰে বোলে কি হেক যিমান ভাল হৈছে হেক কৰি পেলাই কাৰোবাৰ টকা কোনোবাই লৈ যায় লাখে এগলাখান আমাৰ এই যুৱ প্ৰজন্মই মানে মেক্সিমাম যুৱ প্ৰজন্মৰ দ্বাৰাই হয় কিন্তু আজিকালি আৰু হৈছে কি এই মদ টুপি নাখনি নহয় আৰু কাইদা কৰি ড্ৰাগছত ধৰছি ডেকা ল'ৰাকেইখানে যদি এনেকৈ ড্ৰাগছত ধৰা তোৰ জীৱনটো দেখোন জীৱনটো চেছ কৰা গা মাৰি ভিতৰে আশা কৰি পেলাই তই পঢ়িছি শুনিছি এই এগলাখান বস্তু আজিকালি ত্যাগ কৰিব লাগে কাৰণ তোৰ জীৱনটো পৰি আছে তই ড্ৰাগছ খাই পেলাই জীৱনটো নষ্ট কৰি দিয়া এগলাখান হৈছে মানে হেৰি ডেকা ল'ৰাৰ ভিতৰত এলাখান বেছি বয়োজ্যেষ্ঠ মানুহৰ ক্ষেত্ৰত এলাখান নহয় আৰু মাক দেউতাকক নাম নে দেউতাকে কিবা কৈছি নহয় এটা পূবত দেখি যাব কৈছি পশ্চিমত যাব পশ্চিমত দেখি যাব তাক ফোন কৈছি বাবা তইতো আহিব নাই ক'ত আছা বোলে হেৰি দেউতা মই আছোঁ ৰ'বা এই বন্ধু এটাৰ ঘৰত আছোঁ কিন্তু বন্ধু এটাৰ ঘৰত থাকিব সি ক'ৰবাত আড্ডা মাৰি আছে কাৰোবাৰ লগত টনিকটো টানি আছে দেউ কেকটো এনে হ'ব নেকি মানে ক'ব গ'লে এটা কথাত নিজক ফাঁকি দিব নালাগে আজি ডেকা ল'ৰাই নিজক ফাঁকি দিয়ে নিজক যদি ফাঁকি দিছি কোনোবাই তেতিয়াহ'লে তাৰ জীৱন অধঃপতনে গৈছে গতিকে মই ডেকা বন্ধুসকলক ক'ব খুজিছোঁ যে তোমালোকে মানে ভাল লাইনত যোৱা মা দেউতাৰ কথা শুনিবা আজিৰ সমাজখন টেকনিকেল লাইনত কিমান আগবাঢ়ি গৈছে গতিকে এই টেকনিকেল যিটো লাইন বা বস্তু এইটো সদায় ভাল কামত ব্যৱহাৰ কৰা তেতিয়াহ'লে উন্নতি হ'ব মিছা কথা নক'বা নিজক মিছা নক'বা মিছা কথা ক'লে তাৰ হয়তো কিবা এটা ৰাস্তা ওলায় ভালত যোৱাৰ কাৰণে কিন্তু যদি নিজক ফাঁকি দিয়া তেতিয়াহ'লে কিন্তু তোমাৰ কোনো ধৰণৰ কোনো ৰাস্তা নাথাকে গতিকে এইটো মই ডেকাসকলক এইটো মই মেছেজ দিব খুজিছোঁ